বেটেলিয়ন শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000 এডভাৰটাইজ ওলাই গৈছে। বিটিআৰত 2 এদিনতে 1200 এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পাব। আসাম টেট এলপি আৰু ইপি সকলৰ ৰিকোয়াৰমেন্টৰ ক্ষেত্ৰত এই 2 এদিনতে ওলাব। মই কালি নে পৰহি ফাইলটো এপ্ৰুভ কৰি দিছোঁ। 2 এদিনতে এডভাৰটাইজ ওলাব। থ্যাংক ইউ স্যার। ঠিক আছে বাবা। আমাৰ বেটেলিয়ন শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000 এডভাৰটাইজ ওলাই গৈছে। বিটিআৰত 2 এদিনতে 1200 এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পাব। আসাম টেট এলপি আৰু ইপি সকলৰ ৰিকোয়াৰমেন্টৰ ক্ষেত্ৰত এই 2 এদিনতে ওলাব। মই কালি নে পৰহি ফাইলটো এপ্ৰুভ কৰি দিছোঁ। 2 এদিনতে এডভাৰটাইজ ওলাব। থ্যাংক ইউ স্যার। ঠিক আছে বাবা। আমাৰ বেটেলিয়ন শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000 এডভাৰটাইজ ওলাই গৈছে। বিটিআৰত 2 এদিনতে 1200 এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পাব। আসাম টেট এলপি আৰু ইপি সকলৰ ৰিকোয়াৰমেন্টৰ ক্ষেত্ৰত এই 2 এদিনতে ওলাব। মই কালি নে পৰহি ফাইলটো এপ্ৰুভ কৰি দিছোঁ। 2 এদিনতে এডভাৰটাইজ ওলাব। থ্যাংক ইউ স্যার। ঠিক আছে বাবা। আমাৰ বেটেলিয়ন শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000 এডভাৰটাইজ ওলাই গৈছে। বিটিআৰত 2 এদিনতে 1200 এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পাব। আসাম টেট এলপি আৰু ইপি সকলৰ ৰিকোয়াৰমেন্টৰ ক্ষেত্ৰত এই 2 এদিনতে ওলাব। মই কালি নে পৰহি ফাইলটো এপ্ৰুভ কৰি দিছোঁ। 2 এদিনতে এডভাৰটাইজ ওলাব।